আমাৰ দেশখন ৰাজ্যখন কোনো চালানী দেশী ইয়াৰ লগত কোনো কথা নাই ৰাজনীতিত কাম কৰাৰহে কথা আৰু সেই বিৰোধী দলবিলাকে মোক পাৰ্টি প্ৰক্ষেপ কৰা নাই মোক পাৰ্টি প্ৰক্ষেপ কৰিছে মোৰ বিজেপি দলে আৰু একেলগে মোক মানে সমৰ্থন জনাইছে UPPL আৰু AGP দল গতিকে বেলেগৰ মতেতো কোনো কিবা নচলে বেলেগেতো ক'ব তেওঁলোকৰ ইছ্যুই নাই ইছ্যু নাথাকিলে তেনেকুৱা ক'বই আৰু মই কোনো বাহিৰৰ মানুহ নহয় মইতো ইয়াৰে মানুহ গতিকে ইয়াত কোনোবা কিবা এটা কোৱা নকোৱাৰ লগত ৰাইজেহে জানিব কোনটো কি গতিকে সেই বিষয়ত একো ইছ্যু নহয় এই নিৰ্বাচনটো আৰু সেইটোৱে যদি ইছ্যু লৈ তেওঁলোকে ইলেকশ্যন খেলে তেওঁলোকে খেলি থাকিলেই হ'ল দেশী চালানীৰ লগত কি কথা যেতিয়া দেশী মাছ চাহিদা পূৰণ নহয় তেতিয়া চালানী মাছৰ প্ৰয়োজন হয় আৰু এওঁলোকৰ নিচিনা দেশীৰ কাৰণে মানে কি কয় আপোনাৰ এই চালানীৰ হয়তো ইয়াত মানে প্ৰয়োজন হৈছে আজিৰ দিনটোত মানে BPF দল অপ্ৰাসংগিক কাৰণ BPF দলৰ জনস্বাৰ্থৰ মানে কাৰণে কোনো তেনেকুৱা ধৰণৰ তেওঁলোকৰ মানে এজেণ্ডা নাই গতিকে যিহেতু জনস্বাৰ্থৰ কাৰণে BTCৰ কাৰণে অসমৰ কাৰণে কি কৰিব তেওঁলোকে একো ইছ্যুই নাই খালি এনে অন্য ৰাজনীতি দলক সমালোচনা কৰা গতিকে সেইটো লৈ ফালে আৰু কোনো পাব্লিক এটা BPFৰ লগত নাথাকে আপোনালোকে জানি না নাজানে যোৱাকালি BPFৰ আপোনাৰ সুখলাইত 300তকৈ বেছি মানুহ যোগদান কৰিছে খালি পৰকে 3000তকৈ বেছি বিজেপিত যোগদান কৰিব BPFৰ মানুহ আৰু এতিয়া বহুত BPFৰ মানুহ বিজেপিৰ লগত আমাৰ ফিল্ডত ঘূৰি আছে গতিকে BPF নামতহে আছে আৰু তেওঁলোকৰ একো ইছ্যু নাই গতিকে তেনেকুৱা ধৰণৰ ডায়লগ মাৰি যাই থাকিব আৰু যাৰ একোই নাথাকে সেইটোতো মুখেদি চলাই থাকিব গতিকে সেইটো লৈ একো নাই আৰু মোৰ কথাটো এইটো মই কাকবা হাৰাম কাকবা জিকাম এইটো এটা হ'ল নিৰ্বাচন দেশখনৰ আমাৰ এটাই প্ৰক্ৰিয়া প্ৰত্যেক 5 বছৰৰ পিছত আমাৰ দেশখন চলাবৰ কাৰণে দায়িত্ব অৰ্পণ কৰা হয় কাক অৰ্পণ কৰা হয় নিৰ্বাচনত ৰাইজে ভোট দি যাক নিৰ্বাচিত কৰি পঠায় তেওঁলোকে দেশখন চলাব লাগে আৰু তেওঁলোকে জিকি গৈ ফালে চৰকাৰ গঠন কৰে চৰকাৰ গঠন কৰাৰ পিছত তেওঁলোকে সিদ্ধান্ত ল'ব যে এই দেশখন কেনেকৈ চলাব কি ধৰণৰ পৰিকল্পনা লৈ ফালে কি আঁচনি ল'লে দেশখনৰ আৰু দেশৰ নাগৰিকৰ ভাল হ'ব সেই কামটো কৰিব গতিকে সেইটোহে লক্ষ্য এই হিচাপে নিৰ্বাচন আহিছে মই ৰাজনীতি কৰিছোঁ মোৰ দলে চৰকাৰ গঠন কৰিব লাগে তাত বিশ্বজিৎ দৈমাৰীও ইয়াৰ পৰা মানে বিধানসভাত নিৰ্বাচিত হৈ ফালে দেশখনৰ কাম কৰিব লাগে ৰাজ্যখনৰ কাম কৰিব লাগে সেইটো আমাৰ পাৰ্টিয়ে চিন্তা কৰি এই নিৰ্বাচনত ভাগ লৈছে কাক বা কিবা এটা মানে ক'বলৈ সমালোচনা কৰিবলৈ বাহিৰৰ লোকেল হেতৰ কাৰণে ইয়াত নিৰ্বাচন নামা নাই নিৰ্বাচন নামিছোঁ দেশখনক বচাব লাগিব দেশখনক উন্নতি কৰিব লাগিব আমাৰ ৰাজ্যখন অসমখন উন্নতি কৰিব লাগিব আৰু হেতৰ কাৰণে আমি মানে ইয়াত মানে ৰাইজৰ লগত থাকি ৰাইজৰ দ্বাৰা নিৰ্বাচিত হৈ গৈ ফালে এটা শক্তিশালী চৰকাৰ আমি গঠন কৰিব লাগে গোটেই সমস্যাটোকে অগ্ৰাধিকাৰ দিম ইয়াত বহুতো লাগে আন্তঃগাঁথনিৰ ক্ষেত্ৰত এতিয়া UT ৰোড হোৱাৰ পিছত ভাল হ'ল UT ৰোড মই নিজেই কমিশ্যনাৰ আৰু মানে PWDৰ টিমটো ইয়াত আনি পালে এটা সময়ত বগামাটিত মানে তাত খানা চানা খুৱাই মেলি গোটেই এই অঞ্চলত এই ৰাস্তাৰ প্ৰয়োজনীয়তা কি বুজাই দিছিলোঁ ইকনমিকেলি ইয়াত কিমান ৰিচোৰ্চফুল কিন্তু আজি কমিউনিকেশ্যন নোহোৱাৰ কাৰণে কি অৱস্থা হৈছে তাৰপিছত PWD তৰফৰ পৰা এটা ইয়াৰ প্ৰপ'জাল বনাই ADB দিছিলে তাৰপিছতে সেই ৰাস্তাটো চেংচন হৈ আহিছে চেংচন হৈ আহি এইটো ৰাস্তা ধুনীয়াকৈ হৈ গ'ল আজি খোৱা পানীৰ সমস্যা এই খোৱা পানীৰ সমস্যা মই কৈ আছোঁ যে সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এটা ইনিচিয়েটিভ লাগিব সেইটো এটা নেশ্যনেল ইম্পৰ্টেঞ্চ ইয়াৰ নাগৰিকে পানী খাব পোৱা নাই গতিকে ভাৰতীয় নাগৰিক হিচাপে তাত যদি পানী খাব পাব লাগে ৰাজ্য চৰকাৰ ইয়াত মানে পানী খোৱা ব্যৱস্থা কৰি দিয়াত সক্ষম নহ'ল BTC কাউন্সিল সক্ষম নহ'ল ডেফিনেটলি চেণ্ট্ৰেল গভৰ্ণমেণ্টে ইয়াত এটা মেগা প্ৰজেক্ট লৈ 1000 কোটি টকীয়া ইয়াত মানে পানী যোগান আঁচনি কৰিব লাগিব আৰু সেইখিনি কাম যিকোনো প্ৰকাৰে মই কৰিম হাতী মানুহৰ সংঘাতৰ কথা কৈ আছে মানুহে যদি জংঘলে নাৰাখে জংঘলৰ ভিতৰত যদি খাদ্যই নাথাকে হাতী ডেফিনেটলি আহিব গতিকে ৰিফৰেষ্টেশ্যন আৰু তেনেকুৱা ধৰণৰ জীৱ জন্তু মানে খাদ্য হিচাপে ব্যৱহাৰ কৰা বিভিন্ন যি ধৰণৰ আপোনাৰ মানে তেনেকুৱা গছ গছনি আছে সেইবিলাক তাত পুনৰ মানে ৰুব লাগিব আৰু তেনেকুৱা ধৰণৰ আঁচনি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টত
এভেইলেবল থাকে তো সেইবিলাক সঠিকভাৱে ৰূপায়ণ কৰি যাহাতে হাতীবিলাকে খাৱা খাদ্যৰ অভাৱত ওলাই আহিবলগীয়া নহয় তেনেকুৱা ধৰণৰ পৰিৱেশ কৰাৰ কাৰণে ব্যৱস্থা লোৱা হ'ব। নিবনুৱা সমস্যাৰ ক্ষেত্ৰত আপোনাৰ কিবা পৰিকল্পনা আছে নেকি যেহেতু এইটো নিবনুৱা সমস্যা উদ্যোগিত এটা সমষ্টি? ডেফিনেটলি নিবনুৱা সমস্যা সমাধান কৰিবৰ কাৰণে আমাৰ তাত ইয়াত যিখিনি ৰিচোৰ্চ আছে এই ৰিচোৰ্চটো আমি ইউটিলাইজ কৰিব লাগিব। সেইটো এটা টুৰিজিম মানে কি কয় টুৰিজিম লাইনটোত ডেভেলপ কৰিব পৰা এটা এৰিয়া। ইয়াত ইণ্টাৰনেশ্যনেল বৰ্ডাৰ আৰু ইয়াত প্ৰাকৃতিকভাৱে সৌন্দৰ্য, ইয়াত নদ নদী আছে, ইয়াত চাহ বাগিচা আছে, ইয়াত আপোনাৰ মানে এগ্ৰিকালচাৰ ক্ষেত্ৰতো বহুতখিনি ৰিচ হয়। ইয়াত বিভিন্ন জাতি জনগোষ্ঠী আছে, কালচাৰেলি বহুত ডেভেলপ। ইয়াৰ মানুহখিনি আপোনাৰ মানে গান বাজানা গীত মাত এই গোটেই বস্তুত এক্সপাৰ্ট। গতিকে সেইখিনি আমি কেনেকৈ ইউটিলাইজ কৰি ফেলে সেইটোকে প্ৰমোট কৰি ফেলে আমি কেনেকৈ সেইটোৰ দ্বাৰাই ইয়াত পেচা হিচাপে লৈ ফেলে জীয়াই থাকিব পাৰোঁ এইখিনি কাম আমি ইয়াত কৰিব লাগিব। ইয়াৰ বাদেও আমাৰ ইয়াত ফৰেষ্ট ৰিচোৰ্চ বুলি ক'লে বালু পাথৰৰ পৰা আৰম্ভ কৰি বহুতো ইয়াত আছে যিটো অসমৰ 40% যি চাহিদা সেইটো পূৰণ কৰে মানে বিল্ডিং কনষ্ট্ৰাকশ্যন ৰড কনষ্ট্ৰাকশ্যন সেইবিলাকত। এই ৰিচোৰ্চফুল যিটো ফৰেষ্ট ৰিচোৰ্চ আছে ইয়াত আমাৰ ল'ৰা ছোৱালীবিলাকক আমি এংগেজ কৰি ফেলে ইয়াতে তেওঁলোকক কিবা সৰু সুৰা অলপ মানে ব্যৱসায় কৰিব পৰা বিপণী মানে ইয়াত কৰিব পৰা আমি কৰিব পাৰোঁ নেকি তেনেকুৱা দিশটো চাই ফেলে আমি কাম কৰিম। এগ্ৰিকালচাৰ ক্ষেত্ৰত আমাৰ লেণ্ড বহুত চুইটেবল, সকলো খেতি ইয়াতে হয়। সেইটো আমি টাই আপ কৰি ফেলে মাৰ্কেটিঙৰ কাৰণে ভাল আৰু কাক বা যাক চাহিদা মানে যাৰ পূৰণ নহয় সেইবিলাকৰ ছিলেক্টিভ এগ্ৰিকালচাৰ আমি ইয়াত মানে প্ৰডাক্ট কৰি ফেলে সেইটো ছাপ্লাইৰ ব্যৱস্থা মাৰ্কেটৰ ব্যৱস্থা যদি আমি কৰি দিওঁ তেতিয়া ইয়াতো বহুতখিনি মানুহে এংগেজমেণ্ট হ'ব আৰু বহুতখিনি মানুহে নিজৰ মাটি বাৰীত খেতি বাৰী বা ফাৰ্ম কৰি ফেলে সেল্ফ মানে সাফিচিয়েণ্ট মানে মানে কি কয় হ'ব পাৰে। তেনেকুৱা ধৰণৰ বহুত স্কোপ আছে, সেইটো আমি কৰিব লাগিব। আৰু বাকী সাইড গভৰ্নমেণ্ট ফালৰ পৰা বহুতো আছে, সেই লাইনটোত আমি আমাৰ ল'ৰা ছোৱালীক গাইড কৰি লৈ যাব লাগিব। যিকোনো ইণ্টাৰভিউ পাছ হ'ব পৰাকৈ তেওঁলোকক কোচিঙৰ ব্যৱস্থা আজি চৰকাৰে যিটো কৰি আছে সেইটো পোৱাব লাগিব।